গাত পখিলা পৰিলে হেনো বিয়া হয় এটা স্কুটিৰ গাত পখিলা পৰিছে কি হ'ব এতিয়া দুখন তিনিখন হাতৰ পৰা চব্জি বনালে হেনো খোৱাতে বেলেগ হয় সেইকাৰণে মই অকমান চুই দিছো যাতে চব্জিখন নিমখ চুকা নহওক আৰু মামাৰ কাৰণে মানে কিবা হেৰি আনিবৰ কাৰণে মানে 200 টকা এটা দিছে পুৰা মাৰো মাৰো কৰি এইয়া গুড মৰ্নিং ফ্ৰম মনোজ ভাই ঘৰৰ পৰা যিহেতু আমি যোৱাকালি নগলোৱে আৰু সেইকাৰণে মানে একেটা চোলাকে পিন্ধি আছো আজি একেবাৰে ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো পুৰা ধুনীয়াকে চাহ তাহ দিলে মনোজ ভাই আৰু নিমকি নহয় আকৌ দেই পুৰা নিজে মানে চুজি পুৰা বনোৱা হয় ধুনীয়াকে চাহ দিলে ধুনীয়াকে চাহ তাহ খাই লওঁ আৰু এতিয়া ধুনীয়াকে চাহ তাহ খাই ললো আৰু এতিয়া মানে বজাৰ যাব ওলাইছো আমি মনোজ ভাই আৰু মই আৰু এটা কথা চাব নেকি এইফালে চাওকচোন আজি মানে ৰাতিপুৱাই যাত্ৰা এফালে এফালে ধুনীয়াকে পখিলা এটা পৰি আছে আৰু এতিয়া গাত পখিলা পৰিলে হেনো বিয়া হয় এটা স্কুটিৰ গাত পখিলা পৰিছে কি হ'ব এতিয়া যাওঁতে পেট্ৰল খতম হ'ব 200 টকা ভৰাই আনিছিলো আৰু মানে ইমানে তেল খাই নহয় গ্লেমাৰখনে ভাল ক'বলৈ গ'লে মানে ইমানে তেল খাই এখন আজি এটা ধুনীয়া ৰেচিপি বনাম বুলি ভাবিছো তাকে এতিয়া অলপ বজাৰ ফালে যাওঁ কিবা কিবি অলপ লৈ আহোঁ বতৰটো ৰ'দ দিব বুলি ভাবিছো কিন্তু বতৰটো মানে সেমেকা পৰি আছে আৰু ভাল লাগিছে বহুত গৰম হৈ থাকে মানে বৰষুণ দিলেও বেয়া ৰ'দ দিলেও বেয়া বুলি ক'ব লাগিব আৰু এনেকা বতৰটো হ'লে মানে খুব ধুনীয়া আৰু বজাৰ গৈ আছো আৰু আমি বজাৰ গৈ আহিলো মাছ চাছ লৈ আনিলো আৰু মনোজ ভাই বোলে আজি ধামাকা ৰেচিপি এটা বনাব মানে বইল ৰেচিপি আৰু এইফালে গোটেইখিনি ৰেডি কৰা হৈ গ'ল এইফালে আমাৰ নৱ পুৰা আজি গা চা ধুই ধুনীয়া লাগিছে কিন্তু আৰু এইফালে পুৰা মানে মনোজ ভাই গোটেই ৰেডি কৰি দিলে আৰু মানে ইয়াত ধামাকা ৰেচিপি এটা হ'ব এতিয়া সময় 11টা বাজিলে আৰু এইফালে চাওক 11:40 আৰু 20 মিনিট হ'লে মানে 12টা বাজি যাব কিন্তু এতিয়ালৈকে ভাত খোৱা নাই মানে ইয়াত ভাতটো অকণমান দেৰিকৈ খায় সেইকাৰণে মানে ভাত এতিয়ালৈকে হোৱাই নাই আৰু বৰষুণ দি আছিলে এতিয়া পুৰা বেলিটো ওলাইছে আৰু কিন্তু দেখি পোৱা নাই মেঘৰ পৰা এইফালে কেৰাহীও ৰেডি হৈ গ'ল আৰু এইফালে কি কণী দেখোন আৰু ইয়াতে মানে এতিয়া মাছৰ ৰেচিপি বনাব আৰু যিমানখিনি পাৰোঁ দেখাই যাম মানে কেনেকুৱা ষ্টাইলত বনায় আৰু মই সকলোখিনি দেখাই যাম আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব যাতে আপোনালোকেও ঘৰত কেতিয়াবা বনাই খাব পাৰিব আৰু এইফালে আছে আমাৰ অকংসা আমনি লাগিছে নেকি থাকি নাই আমনি লগা নাই ধুনীয়াকৈ কেৰাহী পাতি পানী দি দিলে আৰু পানী উতলি আছে আৰু লগতে আইটেমবোৰ কি আছে মই অকণমান দেখাই দিম মাছ আছে এইফালে বিলাহী নৰসিংহ পাত আলু শুকান জলকীয়া পিঁয়াজ আদা নহৰু বাছ এনেকৈ সকলোখিনি প্ৰচেছ দেখাই যাম আৰু লগতে আপোনালোকক কেতিয়াবা ঘৰত বনাই খাব পাৰিব লগতে ময়ো চাই আছোঁ বনোৱা আপোনালোকে চাই থাকক অইল ৰেচিপিটো হেনো বেলেগ ষ্টাইলত অকণমান এইফালে বিলাহীও পৰি দিছে বিলাহী পুৰা মানে মাছত দিব এইফালে ধুনীয়াকৈ পিঁয়াজ চিয়াজ কাটি ল'লে আলু কাটি ল'লে উতলি থকা পানীত দিয়া হ'ল পিঁয়াজ আৰু আলু এইফালে ধুনীয়াকৈ আদা নহৰু খান্দি আছে ঠাণ্ডা নাই ভাই খুন্দি আছো মানে মোৰ কথাবিলাক অকণমান বেলেগ ষ্টাইলত হৈ যায় আৰু বুজি পালে হ'ল বুলি ভাবোঁ আৰু ধুনীয়াকৈ খান্দি আছে মানে গোটেইখিনি জ্বলাই লৈছে জলকীয়া জ্বলাই লৈছে এইফালে ভককৈ উতলি আছে আৰু এতিয়া দিব আমাৰ বিলাহীখিনি পুৰা বিলাহী ন পুৰা বিলাহী আৰু এইখিনি কিমান দেৰি সিজাব লাগিব মানে এনেকৈ পানীখিনি সিজিলে আৰু মাছখিনি দিয়াৰ পিছত মাছখিনি সিজাৰ পিছত হৈ যাব আজি ভাতটো খাব নাপাম যেনে লাগিছে পুৰা 1:30 হৈ গ'ল এতিয়ালৈকে ভাত দিয়াই নাই আমাক আমাৰ ইয়াত থাকিলে 12টা 1টাতে ভাত পাবি গেষ্টিক হৈ যাব সেইকাৰণে কণী দিছে এটা এই মানে পেটটো ঠাণ্ডা কৰিব দিছে টাইমটো দেখাই দিয়াচোন সঁচাকৈ কৈছোঁ এইফালে চাওক 12:37 এটা ইংলিছত কৈছোঁ যিহেতু মই পঢ়াত বহুত চোকা যে সেইকাৰণে এই 2-3খন হাতৰ পৰা চব্জি বনালে হেনো খোৱাতে বেলেগ হয় সেইকাৰণে মই অকণমান চুই দিছোঁ যাতে চব্জিখন নিমখ চোকা নহওক আৰু এতিয়া মাছখিনি দি দিওঁ আলু সিজি গ'ল গোটেইখিনি বস্তু ভালদৰে সিজি গ'ল এতিয়া ধুনীয়াকৈ মাছখিনি মই দি দিছোঁ ৱাও একদম বঢ়িয়া পিচ একেবাৰে গোন্ধই বেলেগ ওলাইছে যেনেকৈ চাওমিনৰ লগত চুপ যেনেকৈ দিয়ে তেনেকুৱা মানে এতিয়া গোন্ধ ওলাইছে আৰু মাছটো ধুনীয়াকৈ দি দিলে আৰু এতিয়া একেবাৰে হোৱা টাইমতে দেখাম আৰু চাওক কালাৰ চাওক মানে হালধি নিদিলেও কালাৰ খুব ধুনীয়া হৈছে আৰু এতিয়া খাবহে লাগে খুব ভোক লাগি আছে আৰু ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ মানে চব্জিখন কৈছোঁ নহয় ইমানেই ধুনীয়া লাগিলে মানে বইল চব্জি আপোনালোকেও ট্ৰাই কৰি চাব মানে বইল বুলি ক'লে মানে খুব মজা লাগে মাছ মাংস কিবা এটা বইল কৰিলে আৰু মানে এতিয়া আমি ভাত খাই হ'ল বাৰু এঘণ্টামান ভিডিঅ' বনাইছিলোঁ এতিয়া ভিডিঅ' বনাই আছোঁ আৰু মানে আমি নৱলগৰ ৰিল এটা বনাম বুলি ভাবিছোঁ মানে চাব আৰু দেই মই একেবাৰে মানে অকণমান নাচিম বুলি ভাবিছোঁ আজি যদি আপোনালোকে চাব বিচাৰে ইনষ্টাগ্ৰামত ফ'ল' কৰিব মোক gutify01 বুলি আছে আৰু ডিছক্ৰিপশ্যনত দিয়া থাকিব আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে অকণমান লাইক চাইক কমেণ্ট ভাল কৰি দিলে হ'ল আৰু বহুতবাৰ ট্ৰাই কৰিলোঁ কিন্তু এটা যেনে তেনে ৰিল বনালোঁ হ'লেও বেছি ভাল নহ'ল আৰু যদি চাব মন যায় ইনষ্টাত চাব মানে কেমেৰামেনে খং উঠি মাথা গৰম হৈ গৈছে মানে ফেনৰ তলত এতিয়া যেনে তেনে বনালোঁ এটা আৰু এতিয়া বেছি দেৰি নকৰোঁ মানে জেঠাই ঘৰত এপাক যাই আহিম বুলি ভাবিছোঁ মানে মাতি আছে আলহীটোকো লৈ যাব লাগিব সেইকাৰণে জেঠাই ঘৰত পাক মাৰি একেবাৰে ঘৰত গুচি যাম আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ ঘৰৰ অভিমুখে আমি প্ৰায় এতিয়া 30 কিলোমিটাৰমান যাব লাগিব আৰু ৰাস্তাটোত চাওকচোন কৃষ্ণচূড়া গছবিলাকৰ মানে ফুল ধুনীয়াকৈ ফুলি আছে কিবা এটা ভালেই লাগি গৈছে আৰু এইফালে চাওক ৱাও কি ধুনীয়া পৰিৱেশ
ফাইনেলি আহি পালোঁ 2 ঘণ্টামান লাগিলে আৰু এতিয়া খুব ধুনীয়া লোকেশ্যনত আহিছোঁ আৰু মই আপোনালোকক দেখাই থাকোঁ মানে লোকেশ্যনটো আজি আৰু এবাৰ দেখাওঁ ইয়াতে অকণমান আহি বহি আছোঁ আৰু যিহেতু মানে কেতিয়াবা মন চন বেয়া হ'লে মানে কাৰোবাৰ ব্ৰেকআপ চেকআপ হ'লে ইয়াতে খুব ধুনীয়া লাগে মানে বহি পাহাৰৰ ওচৰত কিবা এটা ভালে লাগি যায় মানে আৰু এইফালে লগৰটো বোলে পেচাব লাগিছে পেচাব কৰিব জেগাই বিচাৰি পোৱা নাই মানে গুৱাহাটীৰ মানুহটো মানে এফালে পূৰা মানুহ আছে যে মইতো জেগা টেকা বিচাৰি নাথাকোঁ আৰু মানে লাগিলে হৈ গ'ল আৰু দি দিওঁ মানে চবেই কৰে আৰু ন কি সেইটোনো কি লাভ আহি পালোঁ ঘৰত আৰু যিহেতু ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ মামাহঁতৰ ঘৰত আহিছোঁ যিহেতু মানে আমাৰ আলহীজন হৈছিলে মানে এই মামী ভাগৰ ভাগিন হেনো ইয়াতে আহি ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া মানে আৰু এই জেগাত বোলে খাব যাব লাগে আলহী বুলি ক'লে আৰু ক'বই নালাগে মানে যাৰ ঘৰত যায় তাতে মানে মাছ মাংসৰ পৰাই ভাত দিয়ে সুদা ভাত দিয়ে আৰু আজিও মানে বেলেগ জেগা এটাত মাতিছে আৰু যাম কিন্তু আজি মই মাংস নাখাওঁ এইকেইদিন পূৰা মাংস খাই আছোঁ যিহেতু মোৰ আগৰ ভিডিঅ' চাই থকা লোকসকলে গম পায় মানে অকণমান বেমাৰ হৈ আছে আৰু এইফালে আছে আমাৰ আইতা এই পুৰি কি খবৰ আমাৰ আইতাৰ নাম হৈছে পুৰি আৰু মোবাইল দেখিলে মানে পূৰা মাৰো মোবাইলটো মানে অন কৰিলে মানে থাকিব জেগাই নাপায় যিহেতু মানে আমি চবে ওলাই ল'লোঁ এইফালে আমাৰ মামা যাব এইফালে আছে আমাৰ ডাঙৰ মামা আৰু এতিয়া মানে আমি মাংস খাব যাম এতিয়া 200 টকা এটা দিছে মামাৰ কাৰণে মানে কিবা হেৰি আনিবৰ কাৰণে মানে 200 টকা এটা দিছে আৰু বুজি পাই আমি এতিয়া ওলাই আহিলোঁ আৰু এইফালে মামাই ধুনীয়াকৈ গাড়ী চলাই আছে যাব লাগিব 3 কিলো 4 কিলোমিটাৰমান আহি পালোঁ যোনটো জেগাত আহিছিলোঁ আৰু এইফালে মামা ঘৰত আহিছোঁ মানে মামাই পূৰা পানী খাইছে আৰু গা চা ধুই পূৰা ফ্ৰেছ হৈ আছে এতিয়া গাড়ী চাড়ী চলাই আৰু এতিয়া গধূলি ঘৰত লগ পাইছোঁ মানে আৰু এতিয়া খাব আহিছোঁ আৰু এবাৰ পাকঘৰত সোমাই চাওঁ কি চব্জি বনাইছেনো আৰু এইফালে আমাৰ মামী মামী কি খবৰ এইফালে চাওক জিভাৰ পানী পৰিছে নেকি চাওক একদম কুকুৰা মাংস মোৰ এইটো কিমান কিলো আছিলে 1.5 কিলো যিহেতু একেবাৰে আমাৰ লোকেল মানে পূৰা জুইত ধুনীয়াকৈ বনাই আছে আৰু আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইফালে লগৰজনৰ ইনষ্টা আইডিটো মই ডিছক্ৰিপশ্যনত দিম আপোনালোকে ফ'ল' কৰি ল'ব বিশেষকৈ মানে ধুনীয়া আমাৰ ধেমাজি ছোৱালীবোৰক কৈছোঁ দেই ছিংগল আছে ল'ৰা পটাবও পাৰে আৰু ইমানেই আৰু বাই বাই